Hi guys, welcome back to my YouTube channel Kobita Soikia. So, आज video start কৰিবলৈ মোৰ কাৰণ হল মোৰ ভাইটিয়ে মানে আমাৰ পোৱালিয়ে এটা ভাওনাৰ কৰ্মশালা কৰিছিল কৰ্মশালা 20 দিন আছিল শেষ হ'ল তাৰ পাছত হিহঁতৰ 4 দিনীয়া এটা ভাওনাৰ আয়োজন কৰা হৈছে সো আজি ফাৰ্স্ট ভাওনা ষ্টাৰ্ট হ'ব আৰু তাত ফাৰ্স্ট ভাওনাখনত আমাৰ তিতাবৰ বৰহুলাত হ'ব আমাৰ ঘৰৰ পৰা অলপ দূৰ হয় হয়তো কিছুমান জানে আমাৰ ঘৰ হ'ল গোলাঘাট কমাৰবন্ধা পৰা তিতাবৰলৈ অলপ বেছি 20 কিলোমিটাৰ ওচৰা-ওচৰি হয় মানে আমি তালে যাব ওলাইছো সো ভাইটি ওলাইছে ভাইটিয়ে আমাৰ কিবা দৈত্য লৈছে সেইটো আমাৰ পোৱালি দেখাম বৰ ডাঙৰ পাৰ্ট নহয় ফাৰ্স্ট ষ্টাৰ্ট কৰিছে সেই কাৰণে এটা সৰু পাৰ্টকে দি আইছো তথাপিও পোৱালি কেনেকুৱা কৰে আপোনালোকক দেখাম ই অলপ দেৰিকৈ ওলাব তথাপিও মেকআপ কৰা মেকআপ মানে কি আৰু পেইণ্ট কৰা দেখুৱাম ঠিক আছে আহক আমি ভিডিঅ'ৰ নাম নিহিংস মুৰাৰী ভাওনাখন তাৰপিছত পলা চৰিত্ৰ তাৰপিছত এতিয়া আমি আহক মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি যাবলৈ ওলাইছো এয়া মোৰ খুৰা সৰু ছোৱালী তাৰপিছত সেইফালে ৰঙা পিন্ধানি খুৰা ডাঙৰ ছোৱালী গৈ আছে খুৰা খুৰী আমাৰ পৰিয়ালটো আৰু খুৰা খুৰী এটা পৰিয়ালটো আমি যাম গাড়ীত সো এতিয়া পাপা মানে ভণ্টি ক্লাছ হৈছিলে ভণ্টি ক্লাছৰ পৰা আনিছে তো এতিয়া গাড়ী পাবহি আমি যাম সো চাই থাকিব ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ গোল মাতাল হৈ ওলাইছে আজি মাছ খাবলৈ পালে মাছ খাবলৈ নাপালে গোল মাতাল হৈ গৈছে হয় নাই বাৰু গাড়ী নহ'ল তাকো তাৰ টেনশ্যন কেনেবাকৈ টাইমত নাপাওঁগৈ নেকি তথাপি আমি টাইমত পাম বুলি আশা কৰিছোঁ কাৰণে পামগৈ ইয়াৰ কাৰণ অলপ পিছতহে আছে ইয়াৰ পেইণ্টটো অলপ পিছত হ'ব খালি ইয়াৰ চাকি জ্বলাব লাগিব ধৰা তো আমি এতিয়া যাওঁগৈ গাড়ীলৈ মোক ভাল লাগিছে নাই বাৰু কমেণ্ট কৰি জনাব দেই মোক ভাল লাগিছে নাই বিশেষকৈ ভিডিঅ'টো বা যি কি নহওক তো আমি এতিয়া ৰাস্তাতে আহি আছোঁ যাবলৈ ভণ্টিৰ লগত আৰু বাকীখিনি আহিছে মানে আমাৰ কুকুৰ আনিলে খুব ভয় কৰে সেইকাৰণে এই মোৰ লগতে আঠা লাগিয়ে থাকে ঠিক আছে এইফালে পাপা এইফালে মা তাৰপিছত এইফালে খুৰীহঁত আছে দাদা এজন আছে আমি গাঁৱতে পাইছোঁগৈ এই ভনীয়েককেইজনীক দেখাইছোঁ তাৰপিছত ভাইটি আগত আছে চ' আগতো আমাৰ ভ্লগ ষ্টাৰ্ট কৰিয়ে দিলে দাদাই ঠিক আছে আমি পামগৈ বেছি দেৰি নাই মানে বেছি দেৰি আছে ৰোৱা নাই পানী হ'ব বুলি ৰোৱাই নাই এতিয়ালৈকে এইবোৰ ভৰোৱা মেইন কথা তোমাৰ সপোন পজা আমি এৰি অহা দুই গতি একে নখা হেঁত পৰি মই আমাৰ পিকু আমি ফ্ৰী দুলুমনি যে ফেন চেক বনাবলৈ যায় যে পাছলৈ ঘূৰি গৈ আছে ভুলৰ বাবে আপোনালোকৰ মাজৰে ক্ষমা প্ৰদান কৰে তাৰোপৰি আমি আপোনালোকক জনাব বিচাৰিছোঁ লাইটৰ ঘৰটো পৰিছে
Be
হিৰণ্যকশিপু জহি পহি নীল ধৰাৰ শুনে দিলে তোমাকে এই কাজের সমাচার কোন গানে তপুপন দেখি গুতে বিশ্বত করেছে আতঙ্কর সৃষ্টি গানে যুদ্ধ লাগে অগমানরা হৃদয় ভগবান ও টেনশন যত কিরণ কপি করে পড়া ও লীন যাব পারিব না তুমি এই ঘোড়ার মধ্যে সেটিও হিরণ্যকশিপু আপন দিলে কি করতে মহারাজ সম্মান তুমি কায়দা নিয়ে বলে নকলে অনেকে নকলে ধ্বংস হবো তোমার আমার মনে জানি আমার কি যেন করতে রাত তোমার সাথে ফলো করে না আমি লইছাকে লিস্ট
তো গাইছ এতিয়া 3:15 হৈছে, ৰাতিয়ে পোৱাব হ'ল। আমি আহি ঘৰ পাইছোঁ, মুখ হাত ধুই লৈছোঁ। তাৰপিছত এতিয়া মানে আঁঠুৱা চাঠুৱা ধৰি শুওঁ আৰু বহুত টোপনি ধৰিছে। কাইলৈ বহুত দেৰিকৈ উঠা হ'ব। তো এতিয়া মোৰ ভিডিঅ'টো সামৰণি মাৰোঁ। মোৰ হাত দেখিছেনে ভাইটি গালটা ঘঁহোতে কি হৈ গ'ল। চ' এতিয়া মই হাতবোৰ ভালকৈ ধুব লাগিব ৰাতিপুৱা শুই উঠি। এতিয়া টোপনি ধৰিছে। ভিডিঅ'টো সামৰণি মাৰোঁ। ঠিক আছে, ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। বাই।